মৃতকক গা ধোৱাৰ সময়ত কিয় গৰম পানীত দিয়া হয় বগৰীৰ পাত? বগৰীৰ পাত মিহলি কৰা পানীৰে মৃতকক গা ধোৱা হয় কিয়? এই বিষয়ে গৱেষণা কৰি আচৰিত হ'ল বিশ্বৰ বৈজ্ঞানিকসকল। বিশ্বৰ সকলো বৈজ্ঞানিকৰ চকু কপালত উঠিল যেতিয়া ওলাই পৰিল আচল ৰহস্য। এনেকুৱা আচৰিত কি গুণ আছে এই বগৰী পাত আৰু গৰম পানীত? জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। মৃতকক গা ধোৱাটো বাধ্যতামূলক। বহুলোকে কয় যে গা ধোৱাটো অৱাজিব। অৱশ্যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেওঁক সঠিকভাৱে গা ধোৱা ভাল। তাৰ এটা হ'ল বগৰী পাতৰ সৈতে মিহলি কৰা পাতল গৰম পানীৰে গা ধোৱাটো। যেতিয়া মানুহৰ মৃত্যু হয় তেওঁলোকক বগৰী পাতৰ সৈতে মিহলি কৰা পানীৰে গা ধোৱা হয়। কিন্তু বহুলোকে নাজানে কিয় বগৰীৰ পাতৰ সৈতে পানী মিহলি কৰি গা ধোৱা হয়। মৃতকক বগৰী পাতৰ সৈতে পানী মিহলি কৰি গা ধুব লাগে। ইবন আব্বাছে কৈছে এনেদৰে, এজন ব্যক্তি আৰাফাত থাকোঁতে তেওঁ উটৰ পৰা পৰি গৈছিল। ই তেওঁৰ ডিঙি পাক খায় আৰু মাতৃ হয়। তেতিয়া আল্লাহৰ নবীয়ে কৈছিল তেওঁক পানীৰে আৰু বগৰী পাতেৰে স্নান কৰাওক আৰু তেওঁক দুটা পোছাকেৰে আৱৰি ৰাখক। তাত সুগন্ধি নিদিব আৰু তাৰ মূৰ ঢাকি নিদিব, কিয়নো পুনৰুত্থানৰ দিনা তেওঁ তালবিয়া আবৃত্তি কৰি উঠিব। আল্লাহৰ নবীয়ে কেৱল হজত অংশগ্ৰহণ কৰা ব্যক্তিজনৰ বিষয়ে ঘোষণা কৰা নাছিল, কিন্তু তেওঁ তেওঁৰ কন্যা সন্তানক অৰ্থাৎ জাইনাবক তেওঁৰ মৃত্যুৰ পিছত বগৰী পাতৰ সৈতে পানী মিহলি কৰি গা ধুবলৈ আদেশ দিছিল। হজৰত ইছমাইল ইবনে আব্দুল্লাই প্ৰতিবেদন দিছিল যে আতিয়াহ আল আনচাৰীয়ে প্ৰতিবেদন দিছিল যেতিয়া আল্লাহৰ প্ৰতি বাৰ্তাবাহকৰ জীয়েকৰ মৃত্যু হৈছিল, জাইনাব আমাৰ ওচৰলৈ আহি ক'লে তাইক বগৰী পাতেৰে বাথ কৰাওক অৰ্থাৎ স্নান কৰাওক আৰু আপুনি প্ৰায় 3টাতকৈও অধিক পানী ভাবিছে যোৱাবাৰ কামফুৰ বা কিছু কামপুৰ ব্যৱহাৰ কৰিব। আপুনি স্নান সমাপ্ত কৰিব আৰু মোক জনাব।